So hi hello namaskar and welcome back to our YouTube channel. তো কি খবৰ আপোনালোকৰ সকলোৰে খবৰ ভালটো বহুত দিনৰ পিছত আকৌ এটা ধমাকা এটা ভিডিঅ' আপোনালোকক সকলোকে স্বাগত জনাইছোঁ আৰু আজি কিবা এটা বেলেগ স্পেচিয়েল দিন আপোনালোকে বেকচাইডে এইফালে এইবিলাক দেখাই পাইছে চাগে তো ৰেডি কৰি আছোঁ তো আশা কৰোঁ আপোনালোকে সকলোকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টোত এটা মানে কি মানে এনেকৈ আজি দিনটো কি স্পেচিয়েল হয় আপোনালোকে সকলোবোৰ গম পাব তো ভিডিঅ'টো সকলোকে চাই কৰিব আৰু চেনেলটো যিহেতু নতুন হৈছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব লাইক শ্বেয়াৰ কমেণ্ট লগতেতো কৰিবই ছাবস্ক্ৰাইবটো কৰিব একেবাৰে নাপাহৰিব সৰি মানে মুখত লাগি দিছোঁ কোৱা নাই যে তো ভিডিঅ'টো শেষলৈকে চাই থাকক পিনে কাম কৰি আছে সি অলপ অলপ লগাইছে বাৰু এইবিলাক লগাইছে সৰু মৰাকে কৰি আছোঁ আৰু ইয়াতে জাগা নাই তথাপি ৰুমটো খালী পৰি আছিল সেইকাৰণে পাপাই ক'লে যে ইয়াতে বনাই লওঁ Do not try this at home. এইটো ট্ৰাই কৰিছে বাৰু হোমত হাই কৈ দিয়া দিয়া লগাই দিয়া লাইটবোৰ লগাই মেলি কিনে আহিলোঁ আৰু ইপিনে বহুত ৰ'দ দিছে লগা হৈ গ'ল মোৰ ইপিনে আৰু ইমান কালাৰ হৈছে নহয় কেনেকুৱা হৈছে মোক জনাই দিব এইবোৰ বস্তু আৰু তুমি আনিছা নেকি আরে মানুষ বলে আছে বলে হ্যাঁ এইটারে কইছিলাম আগেই ফার্স্টে সরা তুমি আনিছা বা এইটো খুলি গ'লচোন কি লগাইছা তুমি ধুনীয়া পড়ছে আজকে পুরোকে সে রানবো না দিয়া এটাৰ লগত কাম কৰি দিয়া বাপৰে কি কৰিছা এইটো ক'ত তুমি ক'ত দিয়া এনে গৰম লাগি আছে খুলিব লগাই হৈ গ'ল তাই বাপৰে ক'ৰ বান্দৰ এইপিনে আৰু লগা বাকী আছে নহ'লে এইপিনে খালী হৈ থাকিব আৰু কাকে হৈছে তো বলক আমি চাওঁগে কামবোৰ হ'লনে নাই অঁ এইটো মাজত থৈ দিয়া নাই হোৱা আৰু অলপ টাইম হৈছে হা ৰোল এইটো কি মাজত কি এনেকুৱা থাকিব এইবাৰটো যদি পৰি যায় কোনোবা ধাক্কা চাক্কা লাগি কিনে তো ভিডিঅ'টা লাষ্টলৈকে চাই থাকিব একদম স্কিপ নকৰাকে হা ধৰি থাকক চব কাম হৈ গ'ল পূৰা একদম কমপ্লিটলি হৈ গ'ল এইপিনে লগাই দিলোঁ ওপৰত লাইট চাইট লগাই দিলোঁ আৰু মই আধা মেকআপ কৰি থৈছোঁ মই কাপোৰে পিন্ধা নাই এতিয়ালৈকে মেকআপ পিন্ধি আছোঁ হ'ব দেখাই আছোঁ কি হৈছে ৱেইট পিনে বনাব ডেক'ৰেশ্যনটো ভালেই হৈছে এইপিনে কি বেঙেনা ভাজা এইপিনে আলু কাটি থৈছে মাংসৰ কাৰণে এইটো মাংস এনে ধনিয়া পাত গাজৰ বিন মিক্স চব্জি হ'ব এইটো বনোৱা চাগে নাজানো কি থৈছে এইপিনে বনাই আছে এতিয়া মাছ বনাব আৰু এইপিনে আধা আধি কি বনোৱা হৈ গ'ল এইপিনে কিবা বনাইছে আৰু এইপিনে চাটনিটো হৈছে আন্ধাৰত একো দেখাই নাই নে চাউল এইপিনে কি বাতি থৈছে নাজানো এইটো গুড় এইপিনে চেয়াৰ টেবুল ইয়াতে খুৱাই দিব ভালকৈ আৰু এইপিনে ৰান্ধি আছে হৈ গ'ল এইপিনে আধা দি মই বনাই দিলোঁ এইপিনে মোৰ নন্দত আহি কিনে বহিছে হাই কৈ দিয়া হাঁহি দিছে এইপিনে মা কিবা ক'বা ৰেডি হোৱা নাই এতিয়ালৈকে ৰেডি হ'ব বাৰু অঁ তোমাৰতো পাণ ফেভৰেটে হ'ব চব ৰেডি হৈ পিনে আহি গ'লোঁ এইপিনে আৰু কেনেকৈ লাগিছে কমেণ্টত জনাব দেই আৰু উইচ কৰি দিব
উইছে কৰা নাই আপোনালোকে, বেয়া লাগিলে। বলক চাই আহোঁ এইপিনে সেইটো ৰুমত কি কৰিলে। লাইট চাইট লগালে আৰু বা এইবিলাক লাইট অফ হৈ গ'ল। এইপিনে বনাই আছে, এতিয়া মাছ ভজা হৈ গ'ল। এইপিনে মাছৰ আঞ্জাটো বনাই আছে। গান কি হ'ল বন্ধ? ৰহনা কোনফালে কৰিম ভাই? তেনেকৈ কিয় কোৱা? কৰিতো আছো। চাও আজি অৱস্থা বেয়া হৈ গৈছেচোন তোমাৰ। হা কিয় ইমান ধুনীয়াকৈ আহিছিলা আৰু মায়ে কৈ আছে বিল্লী দেখিবি বিল্লী বিল্লী। মায়ে ৰেডি হোৱা নাই তেতিয়াৰ পৰা। আৰু ই আজি একদম মুডত নাই মানে কথা পাতিব, তাৰ মানে অৱস্থা পূৰা বেয়া। আৰু এইপিনে হেল্ল' হেল্ল' কৈ আছে, তাইৰ লগত অলপ কথা পাতি দিয়ক। আৰু মোক কেনেকৈ লাগিছে এইটো কমেণ্ট কৰি জনাই দিব, আৰু উইচটো কৰি দিব আকৌ, ভাল লাগিব নহয়। কি বস্তু বা তোমাৰ কাৰণে আজি বাৰ্থডে গিফ্ট আহি গ'ল, আৰু এইপিনে মোৰো আহি গ'ল। ককাই দিছে, থৈ দিওঁ। দুটা গিফ্ট হৈ গ'ল। মানুহ চানুহ আধা আধি আহি গ'ল বাৰু। এতিয়া দেখাই আছোঁ এইপিনে মা বাপৰে এতিয়াহে ৰেডি হৈছে ইমান টাইমৰ পিছত। তথাপিও ভাল লাগি আছে নেকি জনাই দিব, একো নকয়ে। এইপিনে গিফ্ট চিফ্ট পালোঁ, এইপিনে আইতা আহিছে, এইপিনে সি বহি আছে, এইপিনে খেলি আছে, এইপিনে মোৰ চাইল্ডহুড ফ্ৰেণ্ড। এই তিনিটা চাইল্ডহুডকেও ক'ব পাৰি, বাও ক'ব পাৰি, মানে নহয় তাই বা আৰু ভণ্টি আৰু ফ্ৰেণ্ড। আৰু এইপিনে ননদ বহি আছে, তাইৰ অলপ গা চা বেয়া হৈছে সেইকাৰণে। চা মুখখন দেখা, কিবা ক আৰু ইমান লাজ কৰে। মোৰ বাৰ্থডে আৰু এইপিনে মোৰ বাৰ্থডে মানে কেকটো কাটা নাই, মানে বহুত প্ৰব্লেম আছে মানে কিবা কিবি। তো মোৰ বাৰ্থডে কেকটো মানে সি কাটি আছে, তো আপোনালোকে চাই থাকক। এতিয়া কেক কাটিব যাম, অলপ এতিয়া দেখাই দিওঁ কেকটো, চাই থাকিব। তুমি জানো বুঝানে Happy birthday to you. Happy birthday to you. Happy birthday dear Snigdha. Happy birthday to you. নিজের নাম নিজে বুঝেছি। কাটা চাটা হৈ গ'ল। এতিয়া কেক চেক লগোৱা হৈ গৈছে। মোৰ মুখত অৱস্থাই নাই, কাপোৰ খুলিম বাৰু, ভাল লগা নাই নাযাওঁ। চাওঁ এতিয়া মানুহ গৈছে খাবৰ কাৰণে। ভাত চাত বনোৱা হৈ গ'ল। এইপিনে এতিয়া ভাজি বনাই আছে। কি ভাজি বনাই আছেতো, এইপিনে খাই আছে। কেনেকুৱা হৈছে কৈ দিয়া অলপ, কেনেকুৱা হৈছে কৈ দিয়া। ভাল হৈছে না? ক অনামিকা। ওর তো নাই, ওর মুখই নাই, ও একদম কি কোৱা যে মানে পাহৰি গৈছে। এতিয়া আইতা বহি আছে, এইটো পাপা মোৰ। আৰু এইপিনে মায়ে দি আছে, এইটো কি হয় মাংস নেকি? অঁ বাপৰে, অঁ মাছ চাছ দিয়া হৈ গ'ল মানে।